हेलो एवरीवन गुड मर्निंग की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি ভিডিওটো একদম ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰি দিছো এতিয়া ঘৰৰ পৰা ওলাই আহিছো একদম ধুনিয়া নিজান পৰিবেশত ৰিলছ এটা বনাই ঘৰৰ পৰা ওলাই আহিছো আজি এটা বিশেষ কাৰণত গুৱাহাটী যাব লগিয়া হ'ল তো এটো কাৰণে ভাবিলো ভিডিও এটা বনাই দিও ট্ৰেইনত যাম বুলি ভাবিছিলো কিন্তু দেৰি হোৱাৰ বাবে ট্ৰেইনত যাব নোৱাৰিলো তো এটো কাৰণে বাছতে আহিলো আৰু এয়া চাওকচোন মৰ্নিং ভিউটো ইমান ভাল লাগে নহয় একদম ঠাণ্ডা একদম কি ধুনিয়া আহিয়া ব্ৰিজ পাই গলো তেনেহলে বলক এতিয়া গৈ থাকো ভিডিও বনাই কি কৰো কিয় আহিছো সকলোখিনি দেখাই থাকিম আপোনালোকক ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব একদম ৰাতিপুৱাৰ ধুনিয়া ফ্ৰেছ বতাহ লৈ বহি গৈ আছো এফালে এইখিনি পৰিবেশটো ইমান ধুনিয়া লাগিছে পুৰা গ্ৰীন মাজত একদম নদীখন বহুত ধুনিয়া লাগিছে মানে এটো কাৰণে ভিডিও এটা বনাই দিম আৰু এতিয়া বাছৰ পৰা নামি চাহ একাপ খাবলৈ গৈ আছো চাহ কাপ খাই লওঁ চাহটা খাই আহিলো এতিয়া এইটো বিশেষ কামত আহিছিলো অফিচলে এটো আমাৰ যেটো আমাৰ কোম্পানী হয় এই কোম্পানীটোৰ অফিচ হয় আৰু এতিয়া অফিচৰ পৰা ওলাই আহিয়া ৰ'দ দেখিছেনে কেনেকুৱা ৰ'দ গৰমত একদম থাকিব পৰা নাই কাৰণে ভাবিলো ষ্টিং এটা খাই লওঁ ষ্টিংটো খাই আছো ৰাস্তাতে ৰখি ভাবি ক'ত যাওঁ ইমান গৰমো লাগি আছে ভাবিছো কি কৰো ঘৰলৈকে যাও নে ক'বাত যাও মানে ভাবি পোৱা নাই আৰু ভাবিলো ফেন্সি বজাৰৰ পৰা আহোঁ অকমান টাইম যেহেতু অলপ সময় আছে আমাৰ হাতত তো এই কাৰণে ফেন্সি বজাৰলৈ আহিলো এই বাছত উঠি আৰু আহি পাই গলো এয়া ফেন্সি বজাৰখন মাজে উঠি যায় আকৌ মাজে বহে মানে পুলিচবোৰে আবলে আজিকালি বহিব নিদিয়ে তো এটো কাৰণে পটাপট কেটামান বস্তু লৈ ললো কি লওঁ আপোনালোককো দেখাম বুলি ভাবিছিলো কিন্তু মানে পুলিচবোৰ আহাৰ বাবে বাৰে উঠি যায় বজাৰবোৰ তো এটো কাৰণে দেখাব নোৱাৰিলো ঘৰত গৈ দেখাই আছো কি ললো আৰু এয়া বজাৰ কৰি একদম আহিলো আকৌ বাছত উঠি আহি আছো আৰু এযোৰ মই চেন্ডেল কিনি লগতে পিন্ধি ললো কেনেকুৱা লাগিছে জনাবচোন আৰু আহিবৰ সময়ত যেহেতু ট্ৰেইনত আহিম বুলি ভাবিছিলো ট্ৰেইন নাপালো এই কাৰণে যাবৰ সময়ত ট্ৰেইনত যাম বুলি আহিলো ষ্টেচন কামাখ্যা ষ্টেচন পালোহি আহি বহুদিন ট্ৰেইনত অহা নাই ভাবিলো আজি কাৰণে ট্ৰেইনতে যাওঁ আৰু ইয়া টিকেট কাটি ললো চাৰিওফালে মানুহবোৰ বহি আছে তে ট্ৰেইনৰ কাৰণে বহি আছো ট্ৰেইনখন আহা কথা আছে 4:20 তো 4:20 লৈকে বহি থাকিব লাগিব এতিয়া বাজিছে 3টা তো 1 ঘণ্টা সময় বহি থাকিব লাগিব এনেকৈ বহি আছো আৰু গৰমত বহি আমনি লাগল ভাবিলো ৰিল কেইটামানকে বনাই লৈ এইটো ৰিল বনাবলৈ আহিলো এখনত উঠি অলপৰ কাৰণে ৰিল বনোৱাৰ উৎপাতত পৰা নাই দেখিছেনে এনেকৈ তথাপিও বনালো আৰু 4:20 অহা ট্ৰেইনখন তেলেকে আহি পোৱা নাই 4:30 বাজি গ'ল এনেকৈ ৰিল বনাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছো আৰু তাৰ পিছত আহি পালে ট্ৰেইনখন আহি পাইছে 5:30 বজাত ঠিক ললো এয়া ট্ৰেইনত ভাবিছিলো ট্ৰেইনত উঠাৰ পিছত ভাল লাগিব কিন্তু ট্ৰেইনখন বহুত ভিৰ আছিলে তাৰ কাৰণে গৰমত একদম থাকিব পৰা নাই ইফালে সন্মুখত সৰু টিকটি দুজনী বহি আছিল সিহঁতে পুৰা বাহিৰৰ ধুনীয়া বতাহ লৈ পেলাই গৈ আছে আৰু মই একদম গৰমত থাকিব পৰা নাই কিয় উঠিলো ট্ৰেইনত এনেকুৱা লাগিছে বহুত গৰম আছিল আৰু বহুত ভিৰ আছিল তাৰ কাৰণে একদম অশান্তি লাগিছিল ভাবিছিলো বাছত অহা হয় ভাল আছিল এভৰিৱান যোৱাকালি ভিডিওটো বনাই আছিলো গুৱাহাটী যোৱা তো এটো কাৰণে ভিডিওটো আধা হৈ থাকিলে ভাবিলো ভিডিওটো সম্পূৰ্ণ কৰি দিও শেষলৈকে কাৰণ কালি ৰাতি আহি পোৱা মানে বহুত দেৰি হ'ল ট্ৰেইনখন বহুত লেটকৈ আহিলে ৰাতি আমি ঘৰ আহি পাওঁতে 12টা মানে বাজি গ'ল তো এটো কাৰণে ভিডিওটো বনোৱা নহ'ল আৰু গুৱাহাটীৰ পৰা কি আনিলো ফেন্সি বজাৰো গৈছিলো ভাবিলো কি আনিলো আপোনালোকক দেখাম বুলি ভাবি কৈছিলো কিন্তু দেখাব নোৱাৰিলো তো এটো কাৰণে ভাবিলো এতিয়া দেখাই দিও সেইটো এটা মই পিন্ধি আছো এনেকৈ দেখাই দিছো এইটো এটা আনিছো কেনেকুৱা লাগিছে বাৰু ক'ব দেই এইটো এটা আনিলো এইটো এটা আনিছো কুৰ্তি ঘৰত পিন্ধিবৰ কাৰণে আৰু এইটো আৰু এইটো বিগৰ কাৰণে আৰু এটা আনিছো এইটো তাই পিন্ধি আছে এটা কেনেকুৱা লাগিছে পিন্ধি আৰু এইটো এটা কুৰ্তি এইটো আৰু দুযোৰ চেণ্ডেল আনিছিলোঁ এইযোৰ মোৰ কাৰণে তাৰপিছতে আৰু এযোৰ আনিছোঁ এযোৰ মাৰ কাৰণে আনিছোঁ
ইমানখিনি আৰু আজি ভিডিঅ' বনাই নাথাকোঁ আৰু কিয় গা চা ভাল নাই আৰু অবিকাৰ ডান্স স্কুল আছে এতিয়া ডান্স স্কুল যাব লাগিব আমি তো ৰেডি হওঁগৈ আৰু আহি পাই গ'লোঁ এয়া ডান্স স্কুল অভিজ্ঞাই ডান্স কৰি আছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যিসকল নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই